তই মোৰ ৰুমলৈকে যাওঁ মানে মোৰ টাউনত কিবা কাম এটা আছে বেলেগ ইম্পৰ্টেণ্ট কাম যেন পাওঁ কচোন ক আমাৰ ফালে একো নহয় তহঁতি পাই ক না এই গাড়ী আহিলে বৈ আজি যে ক্লাছ কৰিবলৈ নাযাওঁ আৰু হ'ব দে আজি ৰুমটোকে চাফা কৰি লওঁ তাৰপিছত ক্লাছৰ কথা ভাবি ৰিয়াই যে আমাক একো কথা নকয় থাকিও আমাৰো দিন আহিব তেনেকুৱা এই অলপ শুই লওঁ ৰখ তাৰপিছত বজাৰ কৰিবলৈ যাম ঠিক আছে তহঁতি আজি ক্লাছলৈ নগলি নি আহিলি এনেকুৱা হয় সি আজি মোক এইটো দিলে চা চাওঁ মোকো দেখা ৱাও তই কি দিলি তাক মই যে একো নিদিলোঁ জানো লাজে লাগিছে তাৰ আগত একো নহয় লাজ কৰিবলৈ কি কথা আছে তইতো চাকৰি নকৰ পঢ়িহে আছ দুজনীও যে কথা আৰু কিনো বিচাৰ কথাটো ক'লব হ'ব জাৰিয়া মই হাত মুখকেইটা ধুই লওঁগৈ যা ঐ ৰিয়া যাবিনি তই আমি ওলালো গৈছোঁ ৰ কৈছা তই ল'ৰা দুটাৰ ভিতৰত কিবা ক'ব পাৰে একদম মনে মনে গৈ থাকিবি দেই ভাল লাগিছে দেই কি মানে আচুৰ তাই নিজে জোকাবলৈ মানা কৰিলে আৰু নিজে জোকালে হ'ব দে আৰু হা ঐ পৰি বান্ধনা বাবা ফোন এটা আহিছে কি কৰোঁ কোনে কৈছে কোন স্মিতা স্মিতা কোন স্মিতা মই তাইৰ মাকে কৈছোঁ তাই নাই আছে মানে লেট্ৰিনত আছে ঐ কোননো নাজানো দেই কোন চিনি নাপালোঁ তাৰ চাগে মাথা বেয়া হৈছে মাথা বেয়া নহ'লে আকৌ ফোন কৰিব হিচাপি নাজানো ব্লক কৰি থৈ দিবি দে শুন না আজি গোটৰ চিনেমা চাবি ঐ তোৰ ওচৰত আছে নেকি দুখন আছে মোৰ ওচৰত খালি অকলে চাবলৈ ভয় লাগে লগত হ'লে ভাল লাগে আৰু ন হ'ব দে তোৰ মতে চাবি ঠিক আছে মই তেতিয়াহ'লে সোনকালে যাওঁ ঠিক ঠাক কৰি দিওঁগৈ থাক দেই যাওঁ অ'কে বাই ডাৰ্লিং বাই বাই যা ৰাইচ ৰেডি একেবাৰে ইমান দেৰি কৰি দিছে হ'ব লগা লগা কেইটা বাজিলে ঐ 8টা বাজিলে উঠ কালি যে পৰি উঠি যিটো চিঞৰ মাৰিলে আৰু দেই হ'ব যা আমাৰ যে লাষ্ট টাইমটো ইমান সোনকালে যোৱা নিচিনা লাগিছে সঁচাকৈ মনতে আছে এডমিশ্যন লোৱা তহঁতিনো মোলৈ ৰখি দিব নোৱাৰিলি নে ইমান ৰ'দিছিলেও সেইকাৰণে গুচি আহিলোঁ ৰ'বলৈ মন থকাতে এনেও ৰখিলিহেঁতেন কৈ দিম হ'ব তই ইমান সৰু কথাতে ঠেহ ধৰা বুলি কেনেকৈ জানো হ'ব দে মই বেয়া
মইতো কেতিয়া বেয়া বুলি ক'লো চব গম পাম অপৰা নহয় নহয় ঐ তই কিন্তু বেছি কৰিছ দেই হ'ব হ'ব তহঁতিয়ে ভাল মই বেয়া কি কথা নে কি কৰি পেলালে চা মানে কিন্তু নিজে নিজে ভাবি কথা ক'লে কিন্তু বহুত খং উঠে দেই কি কৰে কৰি থাকক মই হ'লে একো কৰিবলৈ নাই ইমান সৰু কথা তাত বাদ দে আৰু এইবিলাক কথা হ'ব দে তই বহচোন তই কি আমাক সদায় এনেকৈ বেয়া পাই থাকিবি নেকি নাই খংটোতো কেতিয়াবা এটা হ'ল কিন্তু মোৰ লাজ লাগে তোমাক মাতিবলৈ হয় নেকি তইতো আজি অকলশৰীয়া হোৱাৰ কাৰণে আহিছ হ'ব দে যি হ'লেতো আহিছোঁ ন হ'ব পৰি কেতিয়া আহিব কাইলৈ আহিব কাইলৈ পৰা চাগে আকৌ মোক নমতা হৈ যাবি ন এই এজনী কাইলৈতো পৰিলত মই মাত বোল কৰাই দিম দেই ঠিক আছে আজি নহ'লে ইয়ালৈকে আহি থাকিবলৈ হ'ব দে ঠিক আছে মই আৰু মোবাইল আহোঁগৈ যাম শুনিয়ে নেকি তই হ'লো দেই তই পৰীক্ষালৈ যে আৰু এমাহে আছে দিনবোৰ কেনেকৈ পাৰ হৈ গ'ল জানো সঁচাকৈ 4 মাহ যে কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ এতিয়া যে কলেজ শেষ হ'ব বুলি মন বেয়া কৰি থাকোঁতেই যাব তাৰপিছত কি পঢ়িবি ন নাজানো আৰু এবাৰ মোক নপঢ়া পৰিছোঁগে বাহ বৰ গভীৰ আলোচনা যেন পাওঁ বিষয়টো গভীৰেও মই ভাগ পাম নেকি তই এম এ কৰিবি নেকি নাজানো দেই ভবাই নাই মই তাকে আমিও পাতি আছোঁ আমাৰতো পঢ়া শুনা নহয় মোকো চাগে নপঢ়ায় গাঁৱত গৈ যে মানুহবোৰ মুখামুখি কেনেকৈ হ'ম জানো গাঁৱৰ মানুহবোৰে সুধিব নহয় কি কৰিবা এতিয়া তাকে উত্তৰ দিবলৈ একো উত্তৰে নাথাকিব আমাৰ ওচৰত সঁচাকৈ দেই এতিয়া আমি আনএমপ্লয়মেণ্ট বুলি কোৱা পৃথিৱীখনত ভৰি দিব গৈ আছোঁ বন্ধ কৰোঁ এইবিলাক কথা ভাবিলে গোটেই জীৱনটো অন্ধকাৰকৈ আহিলে অন্ধকাৰ যেন নহয় অন্ধকাৰেই হ'ব সঁচাকৈ দেই কৃষ্ণ কৃষ্ণ যদি থাক মই যাওঁ পঢ় আকৌ দেই যাওঁ মোৰ যে আজি ঘৰলৈ যাবলৈ অলপো মন নাই আমাৰো কি যাব মন গৈছে নেকি আমি যিখন অন্ধকাৰ পৃথিৱীত ভৰি দিবলৈ গৈ আছোঁ ভাবিলে ভয় লাগে হেল্ল' দেউতা আপুনি পালেহি নেকি ঐ মোৰ দেউতা পালেহি তহঁতি দুজনীতো লগ পাই থাকিবি নহ'লে অকলে হ'ব তহঁতি চেণ্ডি ফালিব নালাগে